নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু আজি বহুত দিনৰ পিছত আহিছোঁ, ইউটিউবত প্ৰায় 5 মাহৰ পিছত আজি আহিছোঁ। আৰু আজি আমি আহি আছোঁ বৰপেটালৈ। বৰপেটাৰ যি দৌল উৎসৱৰ কুৱেৰী আছে, সেই কুৱেৰী উৎসৱলৈকে আমি গৈ আছোঁ। এই আজি হোলী তমন্না আহি আছে। চশমা গৈছো আৰু মোৰ অৱস্থাটো চব আমি আজি এই বৰপেটা আহি আছোঁ কুৱেৰী উৎসৱত। গতিকে তালৈ গৈ আছোঁ, মাজৰ চাপে বোলো এনেই অলপ পিনে এই অৱস্থা মানে উঠছি না কি ক'ব। আৰু আহি পালোঁ বৰপেটা, সত্ৰনগৰী বৰপেটা আমি আহি পালোঁ। আৰু দৌল উৎসৱৰ আমি কুৱেৰীৰ কাৰণে আহি আছোঁ, ঈশ্বৰৰ কাৰণে আহি আছোঁ। দেখিছে ফাকু কিমানখিনি মুখত লাগিছে, বা মুখত লগাৰ পিছত মনত লাগি গৈছে গোটেই বস্তুখিনি। আহি পালোঁ এতিয়া বৰপেটাত দৌল উৎসৱৰ কুৱেৰীত আহিছোঁ আমি। ইয়াতে আবিৰৰ বেলেগ কোনো নাই, আবিৰৰ প্ৰগ্ৰেম আছে। গতিকে ইয়াৰ পৰা আমি এতিয়া লাইভ সময় চিঙি দিবা নোৱাৰে নহয়।
আৰু আমি আছোঁ বৰপেটাত দৌল উৎসৱৰ কুৱেৰীত আৰু কুৱেৰীৰ পৰিৱেশ দেখাই আছোঁ আপোনালোকক। কুৱেৰীৰ পৰিৱেশ চাওক, বৰপেটা সত্ৰ অসম বিখ্যাত তথা ভাৰত বিখ্যাত দৌল উৎসৱত আমি এতিয়া আছোঁ। গতিকে ইয়াৰ পৰিৱেশ আপোনালোকে চাওক। দৌল মহোৎসৱৰ আজি ইমানতে অন্ত পৰিল।